আজি কিছুদিনৰ পৰা আটাইতকৈ বেছিকৈ কমেণ্ট যিটো আহি আছে বা আটাইতকৈ বেছি ফোন কল মেছেজ আহি আছে ইনষ্টাগ্ৰামত হওক হোৱাটছএপত হওক সেই কুৱেশ্যনটো হৈ গ'ল দাদা ইউটিউব কৰি সঁচাকৈ ইমান বেছি টকা পাব পাৰিনে এই যে চেনেলকেইটা আছে নিউজ চেনেলকেইটা যিটো দেখাই গ'ল যে অসমৰ এজন ল'ৰা নৰ্থ ইষ্টৰ আটাইতকৈ ধনী ইউটিউবাৰ মাহেকত 50 লাখ টকা অকল ইউটিউবৰ ইনকাম এইটো সঁচাকৈ হয়নে আৰু এনেকুৱা ধৰণৰ এতিয়া যিবিলাক কুৱেশ্যন সেইবিলাকৰ আনচাৰ মই দেখিলোঁ যে এটা এটাকৈ দিয়াটো মোৰ কাৰণে পচিবল নহয় সেইটো কাৰণে মই সকলোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে সবকে এই আনচাৰ কিছুমান দিবলৈ চেষ্টা কৰিম প্ৰকৃতাৰ্থত নিউজ চেনেলকেইটাই কি দেখাব বিচাৰিছিলে ৰিয়েলিটি নে ফেক মানে গোটেই ঘটনাটোক যেনেকুৱা এটা ৰূপ দিয়া হ'ল আচলতে সেই ঘটনাটো তেনেকুৱা আছিল নে নাই প্ৰকৃতাৰ্থত তেওঁ ইউটিউবৰ পৰা পোৱা পইচা হয় নে নহয় এই গোটেই কথাখিনি আপোনালোকক ক্লিয়াৰ কৰিম প্ৰমাণ সহকাৰে কাৰণ প্ৰমাণ অবিহনেতো মই কথা নকওঁ আৰু এইখিনি প্ৰমাণো দি দিম আৰু এই প্ৰমাণ দিয়াৰ লগতে আপোনালোকক কিছুমান কথা বুজি যাব কিছুমান কথা চাই ল'ব তাৰপিছত আপোনালোকে নিজে গম পাব যে আচলতে কিমান সত্য আছিল কিমান দূৰ মিছা আছিল কিমান কি আছিল আৰু যিকি নহওক যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত আৰু নহয় চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু যদি লাইক কৰে তেনেহ'লে এটা লাইক কৰি দিব পাৰে পোনপ্ৰথমতে যদি মই ক'বলৈ যাওঁ তেনেহ'লে ইউটিউব কৰি পইচা কিমান পায় কেনেকৈ পায় কি পায় কোৱাৰ আগতে এইটো কথাটো আপোনালোকে জানে যে ইউটিউবৰ পৰা পইচা বহুত ধুনীয়া আৰ্নিং কৰিব পাৰি আৰু এই আৰ্নিং যে কৰে এই আৰ্নিং কৰা কিছুমান আচলতে নিৰ্দিষ্ট কেটেগৰী আছে এই কেটেগৰী ৱাইজে আৰ্নিং কৰিব পাৰি ইয়াৰ যিটো 1 নম্বৰ কেটেগৰী আছে সেইটো হৈ গ'ল কি আপুনি আমিবিলাকে যিবিলাকে ইউটিউবত ভিডিঅ' চাই থাকোঁ বা যিবিলাকে ভিডিঅ' বনায় সেই ভিডিঅ'বিলাকত যিবিলাক এডভাৰটাইজমেণ্টৰ পইচা মানে এড চলে সেই এডবিলাকৰ পৰা পইচাটো পাব পাৰি ডেট মিনছ এটা হৈ গ'ল এইটো ছেকেণ্ডটো হৈ গ'ল কি আপুনি এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে বা বেলেগ কিবা পাইছে কিন্তু তেওঁলোকে দেখাইছে ইউটিউবৰ পৰা পোৱা মানে অকল এডভাৰটাইজমেণ্টৰ পৰা পোৱা এতিয়া এটা কুৱেশ্যন হৈ গ'ল কি ইউটিউবে পইচা কি হিচাপত দিয়ে বুলি কওঁতে কিছুমান কেটেগৰী আছে আৰু সেই কেটেগৰীবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক ইউটিউবে পইচা দিয়ে ধৰি লওক আপোনাৰ নিউজ চেনেল আছে তো নিউজ হিচাপত পইচাটো বেলেগ হৈ যায় যদি আপোনালোকৰ এণ্টাৰটেইনমেণ্ট চেনেল তেনেহ'লে বেলেগ হৈ যায় যদি আপোনালোকৰ এডুকেশ্যনেল কণ্টেণ্ট তেতিয়াহ'লে বেলেগ হৈ যায় অসমত যদি চলে তেতিয়া বেলেগ হৈ যায় যদি ইণ্ডিয়াৰ বাহিৰত চলে তেতিয়া আৰু বেছি টকা পোৱা যায় এই কথাটো আপোনালোকে হয়তো ভালকৈ জানে ইয়াৰ প্ৰমাণ মই আপোনালোকক স্ক্ৰীনশ্বট কিনাৰত দি দিম এতিয়া কথাটো হৈ গ'ল কি মোৰ মান্থলি যিটো আৰ্নিং সেইটো দেখাবলৈ মন নাই যদি মই মোৰ এইটো যিটো চেনেল চাই আছে অকল এই আপোনালোকে চাই থকা চেনেলটোৰ স্ক্ৰীন ৰেকৰ্ডিং মই কিনাৰত দি দিছোঁ আপোনালোকে দেখিব পাৰিছে মোৰ মিনিমাম যোৱা 28 দিনত ভিউজ কিমান আহিছে অলমোষ্ট আপোনাৰ 11,000 মান ভিউজ আহিছে আৰু তাত ডলাৰ কিমান বনিছে চাওক আপোনালোকে $8 বনিছে তাৰমানে 11,000 ভিউজত মই যদি $8 পাব পাৰোঁ তেতিয়াহ'লে আপোনালোকে নিজে কেলকুলেশ্যন কৰক যে সেই যে মুস্তাফিজুৰ ল'ৰাজনৰ যিজনৰ চেনেলকেইটা আছে সেই চেনেলকেইটা ভিজিট কৰি দেখিব যে তাত মিনিমাম 50 লাখ 60 লাখ 70 লাখ এনেকুৱা ধৰণৰ ভিউজ আছে এতিয়া কথাটো হৈ গ'ল কি অনুমানিক যদি আপুনি চাই যে 11,000 ভিউজত যদি আপুনি যদি $8 পায় তেনেহ'লে আপোনাৰ সেই 50 লাখ 60 লাখ ভিউজত কিমান ডলাৰ পাব পাৰিব আৰু আপোনালোক চবেই জানে যে $1 আমাৰ কিমান হয় ইণ্ডিয়ান কাৰেঞ্চিত 74 rupees তাতোতকৈ যিটো ডাঙৰ কথা এইটো নিউজ চেনেলকেইটা কৈ আছে যে ইউটিউবাৰ এইখিনিতে এটা কথা আপোনালোকে বুজি ল'ব লাগিব যে ইউটিউবাৰ আৰু ইউটিউবৰ চেনেলৰ মালিক হোৱা বা ইউটিউবত বিজনেছ কৰা দুটা বেলেগ বস্তু এটা হৈ গ'ল কি আপুনি ইউটিউবাৰ মানে হৈ গ'ল নিজে ইউটিউবত ভিডিঅ' বনাই নিজকে নিজে চিনাকি দিয়া আৰু এটা হৈ গ'ল কি যেনেকৈ নেকি টি চিৰিজ আছে টি চিৰিজৰ মালিক বেলেগ ঠিক তেনেকৈ এইটো ভাইটি মিউজিক কোম্পানী বুলি আছে তেওঁৰ অ'নাৰ হয় কিন্তু কথাটো যিয়ে নহওক অ'নাৰ হওক ইউটিউবাৰ হওক বা নহওক কিন্তু প্ৰকৃতাৰ্থত এইটো প্ৰমাণ হৈ যায় যে তেওঁৰ যিটো ভিউজ সেই ভিউজটো চাই পেলাই যিটো ইনকামৰ কথা কোৱা হৈছে সেই ইনকামটো ৰিয়েল হয় কাৰণ আজি বহুত দিনৰ পৰা মই নিজে ইউটিউব কৰি আছোঁ ইউটিউবৰ প্ৰতি মাহেকে পে'মেণ্ট পাওঁ আৰু পে'মেণ্ট পাই পেলাই মই সকলোকে দেখাই দিছোঁ যে ইয়াৰ আগতো দেখাইছোঁ কিমান পাইছোঁ কিমান নাই পোৱা আৰু এতিয়া মই আপোনালোকক চাওক কিনাৰত আকৌ এবাৰ স্ক্ৰীন ৰেকৰ্ডিং দেখাই দিছোঁ যে চাওক মই প্ৰকৃতাৰ্থত সঁচাকৈ ইউটিউবৰ পইচা কিমান মাহেকত কিমান পাওঁ মানে মই অকল এই চেনেলটো দেখাইছোঁ মোৰ যিটো ইউটিউব চেনেল যিসকলে চোৱা নাই সেই চেনেলটো চাবগৈ সেই চেনেলটোতো গ্ৰ'থ ৰেটটো আৰু বেছি ভাল সেইটো মিনিমাম 10,000 20,000 ভিউজ এনি টাইম থাকেই 73,000 মিনিমাম ছাবস্ক্ৰাইবাৰ হৈ আছে তো সেই চেনেলটোতো নেদেখাওঁৱেই অকল এইটো যদি আপোনালোকে চেনেল চাই আছে এই চেনেলটো গ্ৰ'থ ৰেটটো চাওক আপোনালোকে মিনিমাম 11,000 ভিউজত $8 মই পাই আছোঁ ডেট মিনছ আপোনালোকে নিজে হিচাপ কৰক 11,000 ডিভাইডেড বাই 8 কৰি দিয়ক কিমান হ'ব সিমানটো ভিউজত $1 আহি যায় তো এতিয়া মুস্তাফিজৰ চেনেলটোলৈ যাওক সেই চেনেলটোত গৈ পেলাই চাওক 50 লাখ 60 লাখ টকা তাক ডিভাইডেড বাই ইমান কৰি দিয়ক আপোনালোকে গম পাই যাব যে প্ৰকৃতাৰ্থত কিমান ডলাৰ লাভ কৰে সিমান ডলাৰ ইনটু 74 কৰি দিয়ক তেতিয়া ওলাই পাব ইণ্ডিয়ান ৰুপিজত মান্থলি আৰ্নিং কিমান হ'ব পাৰে তো এইটো হৈ গ'ল ৰিয়েলিটি বহুতে সুধি আছিলে মোক যে দাদা ইউটিউব কৰি পইচা পায় নে নাপায় ইমান চাকৰি বিচাৰি ফুৰিছোঁ আমিও এটা ইউটিউব চেনেল খুলি লওঁ নেকি সেইকাৰণে সেইসকলক কৈছোঁ যে আপোনালোকে ইউটিউব চেনেল খুলি ল'ব পাৰে কাৰণ
সঁচাকৈ পইচা পায়, মিছা কথা কোৱা নাই আৰু নকওঁ। হ'ব পাৰে অলপ ওপৰ নিচে কৰিব পাৰে, ধৰক 40 লাখ মান পায় 50 কৰি দিছে, ধৰক বেছি পায় ৰাউণ্ড ফিগাৰলৈ লৈ আনিছে, সেইটো অলপ চলপ হ'ব পাৰে। কাৰণ কেলৈ প্ৰতি মাহেকত নিৰ্দিষ্ট এটা ইনকাম কেতিয়াও নাথাকে, মানে ধৰক সদায় বোলে 50 লাখ এনেকৈ নাথাকে, ভিউজ আপ ডাউন চলি থাকে। ঠিক সেই অনুপাতে ইউটিউবৰ পে'মেণ্টটো আপ ডাউন চলি থাকে। যি কি নহওক এই ডিটেইলছটো আপোনালোকে এইকাৰণে দিলোঁ, বহুতে মোক সুধি আছিলে দাদা সঁচাকৈ পইচা পায়নে নাপায়, আপুনি পাইছেনে নাই পোৱা, আমাক জনাই দিয়ক না কেনেকৈ পায়। আৰু মই আপোনালোকক যিটো ইয়াত দেখাইছোঁ অলপ আগত, সেইটো হৈ গ'ল কি অকল অসমত চলা ভিডিঅ', মইতো অসমীয়াত বনাওঁ, আপোনালোক অসমীয়া হয়, চাই কিমানজন মানুহে 200 300 400 মানুহে চায়, তাৰপিছতো যদি চেনেল এটা মনিটাইজ হয় তেনেহ'লে ইমান বেছি টকা পাব পাৰি। তেনেহ'লে ভাবক সেইটো কি হয়, আমেৰিকাত চায়, এই আপোনাৰ বেলেগ বেলেগ ক্ৰান্তিত চায়, ইণ্ডিয়াৰ বাহিৰত চায়, পাকিস্তানত চায়, বেলেগ বেলেগ জেগাত চায়। তো যিমানবোৰ জেগাত হিন্দী বুজি পায় সেইবিলাকত কি হৈ যায়, যেতিয়াই আপুনি বেলেগ দেশত চাব নহয় তাত আৰ্নিংটো আৰু বেছি হৈ যায়, আৰু যিমান বেছি আৰ্নিং হ'ব সিমান বেছি ইণ্ডিয়ান ৰুপিজৰ ইনকাম যিমান বেছি বেলেগ বেলেগ দেশত চলে, মানে ইণ্ডিয়াতকৈ যিবিলাক ধনী ধনী দেশ আছে সেই ধনী দেশবিলাকত যিমান বেছি ভিডিঅ' চলিব সিমান বেছি টকা পাব পাৰিব। এইটোৱে হৈ গ'ল আপোনালোকে মোক অত দিনৰ পৰা যিমান কুৱেশ্যন কৰি আছে সেই কুৱেশ্যনৰ আনচাৰটো। ভাবিছিলোঁ এইটোৰ ওপৰত একো ভিডিঅ' নবনাওঁ বুলি, কিন্তু আপোনালোকে যিমান বেছিকৈ মোক সুধি আছে তাৰ কাৰণে মই বনাই দিলোঁ। আই হোপ আপোনালোকে গোটেই কুৱেশ্যনৰ আনচাৰখিনি পাই গৈছে, আৰু যদি মোক কিবা ক'বলৈ থাকি গৈছে এই ভিডিঅ'টোত তেনেহ'লে আপোনালোকে আৰামছে মোক কুৱেশ্যন কৰিব পাৰে, থাকি যোৱাখিনি মই ইনষ্টাগ্ৰামত দি দিওঁ। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে কুৱেৰি আছে তেনেহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, আইডি হৈ গ'ল ফুকন প্ৰীতম। আজিলৈ এৰিছোঁ, বাই বাই। ইউটিউব চেনেল খুলি লওক, ভিডিঅ' বনাওক, পইচা ঘটা আৰম্ভ কৰি দিয়ক, বহুত পইচা আছে, কৰিব জানিব লাগিব খালি।